তো হে দোস্ত ওয়েলকাম ব্যাক টু মাই নেক্সট চ্যানেল টিটুস ব্লগস। তো আৰু আজি মানে যাই আছো সেই যাইছো কি কয় তো সত্ৰত যাইছো বৰপেটা সত্ৰত। তো কালি এটা ভিডিঅ' বনাইছো মানসত গৈছিলো। তো এতিয়া আমি সত্ৰত গৈছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু এতিয়া আমি মামীহঁতৰ ঘৰত আছিল। তো মামীহঁতৰ ঘৰত এৰি যাওঁ। হে আছে মামী আমাৰ। তো চাক তাতে আছে মামী আমাৰ। সেইটো এটা মামী মানে মামীহঁতে কৈ আছে তাহাঁতক বোলে মই বোলে ভিডিঅ'ত বলো নাই সেইকাৰণে কৈ আছে এতিয়া চাওক ভিডিঅ'ত তামাম ভিডিঅ'ত ল'ম না চব মিছা এটা মৰম নকৰে মোক। তো এতিয়া আমি বৰপেটা সত্ৰ আহি পালো আৰু অলপ অসুবিধা হৈছে। গাড়ীখন ক'ত থম মানে লিখি থোৱা আছে মানে গাড়ী থব নোৱাৰি। পাইছো 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 এতিয়া সত্ৰত ভিতৰত চাওক আহি পালো আমি সত্ৰৰ ভিতৰত সোমাইছো প্ৰৱেশ কৰিছো। পানী আহি আছে বিৰাট বৰষুণৰ মান পাইছো। একদম বঢ়িয়া লাগি আছে। সত্ৰখন কি ধুনীয়া একদম শান্তি এখন ঠাই মানে ইমান ভাল লাগিছে না সত্ৰ আহি একদম চাওক কিমান পুৰণি পুৰণি কথা মানে কি মজা। আৰে চাওক কুঁৱা এটা কুঁৱা এই চাওক একদম বহুত পুৰণি কুঁৱাটো হয়। চাওক একদম তামাম হয়। চাওক আৰু কি মন্দিৰ মই মানে ইমান ভালকে নাজানো মানে কিন্তু কি প্ৰথম আহিছো না ইয়াত সেইকাৰণে ফটো চটো তুলি আছে। চাওক কিবা পাতচাং লিখি আছে মানে পাতচাং মানে কি লিখি আছে ৰ'ব। পাতচাং মানে কি কমেণ্টত কৈ দিবচোন মোক পাতচাং মানে কি আৰু আকৌ লাগি আছে ৰ'ব। মানে বহুত বঢ়িয়া লাগি আছে। চাওক এইটো চাওক শ্ৰীকৃষ্ণ যে এইটো সাপৰ ওপৰত যে নাচি আহিল যে ডেন্স কৰিছিল এইটো চাওক। এইটো চাওক শ্ৰীকৃষ্ণ যে চাওক হনুমান কিবা মই তোমাৰ নাজনো মানে ভালকে নাজানো না সেইকাৰণে মানে কিমান এটা মানে ক'ব নোৱাৰিম। ক্ষমা কৰি দিব মানে জানো শ্ৰীকৃষ্ণ যে নাচিছে ওপৰত ভালকে নাজানো মানে কি নাছিল চাওক কিমান পুৰণি এইটো মানে কিমান দিনৰ সেই যুগৰ এতিয়াও মানে আছে। চাওক কিমান ভালকে ৰাখি দিছে মানে সেই যুগৰ এতিয়াও আছে। ভাবি চাওক কিমান মানে যত্ন কৰি আছে মানে ইমান ভাল লাগিছে। তো এইবাৰ মানে ধূপ কিবা লৈ আছো তো ইয়াতে মানে ইয়াতে এইবাৰ হেৰি কৰিম ধূপখিনি দি দিম। মাহঁতে এইবাৰ ধূপখিনি দি দিব তাতে দি দিব। তো তাৰপিছত অলপ ঘূৰিম আৰু সেইটো তুলসী গছটো বান্ধি চাম অলপ। সেইটো মানে মোৰ বিৰাট ইচ্ছা আছিল তুলসী গছটো লগাৰ কাৰণে। গম পাইছো মানে বাটচাং মানে কি বাটচাং মানে হ'ল মানে এইটো মানে মিটিং যোনটো সত্ৰৰ যোনটো যিবিলাক মানে মিটিং হয় মানে ইয়াতে ইয়াৰ ওপৰতে মানে মিটিং হয়। সেইটো মানে বহি আলোচনা কৰে সকলোৱে মানে কি হ'ব এইবাৰ কি হ'ব সেইটোৱে ইয়াতে মানে ভালকে দেখি আছো চাওক ইয়াতে মানে বহি ইয়াতে বহি কিনে সকলোৱে মানে হেৰি কৰি দিয়ে আৰু ঘৰৰ পাছতে কৰিলেও যাতে মোৰ সোনকালে 1K কৰি দিয়ে আপোনালোকে।
তেতিয়া মানে আমি ভিতৰত প্ৰৱেশ কৰিম যাওঁ কি কি আছে দেখুৱাম ভিতৰত চাকি জ্বলি আছে চাওক এই চাওক গোসাঁই এইটো গোসাঁই চাওক চাওক একদম ভিতৰত সোমাই আছো আমি এইটো চাওক বাপৰে কিমান ডাঙৰ হে চাওক মই প্ৰথম দেখিছো আৰু দবাক চাওক দবা আও ভাই দবা ইমান ডাঙৰ এই প্ৰথম দেখিছো দে মই প্ৰথমবাৰ দেখিছো মই ইমান ডাঙৰ বাপৰে এটা মণি কোটা এই চাওক আৰে সেইটো কি কয় মামা নাচোন একেবাৰে ভালকে নাচোন না চাওক এই চাওক কি বঢ়িয়া পৰিৱেশ চাওক ইয়াতে হেৰি হয় ভিতৰত অলপ হেথা কৰি লওঁ একদম বঢ়িয়াকে চাওক চাওক কি ধুনীয়া পৰিৱেশ চাওক চাওক সেইটো চাওক এইটো কি কয় বা একদম নহয় ইমান ডাঙৰ চাওক একদম চাওক কৌৰ পক্ষী বুলি কয় পাপাই মোক এতিয়াহে কল যে এইটো বোলে কৌৰ পক্ষীহে কয় নাজানো কি কাৰণে এটা হেৰি আৰু মামাহঁতৰ অলপ ফটো তোলাই দিব ৰ'ব ভালকে এতিয়া মেইন যোনটো মেইন চাওক এইটো মেইন এই জাহাজ পাত্ৰ চাওক কিমান ডাঙৰ ডাঙৰ পাত্ৰ চাওক পুৰণি দিনত আগৰ দিনত যেতিয়া আমি জন্ম নোহোৱা আমাৰ দেউতা জন্ম নোহোৱা আটা জন্ম নোহোৱা আগৰ পৰাই এই সাঁচত এই পাত্ৰত শাক ভাত বনাইছিল আৰু প্ৰথমবাৰ মই ফাৰ্ষ্ট টাইম এই তুলসী গছ লাচো নহয় চুইছো তুলসী গাছ আৰু এই ডাল তুলসী গাছ কিমান ডাঙৰ ডাঙৰ তুলসী গছ তুলসী গাছৰ খুঁটা এই চাওক তুলসী গছৰ খুঁটা তুলসী গছৰ চাওক ককা আৰু এই নামঘৰটো বান্ধাৰ এই ৭৫ বছৰ হ'ল ইয়াৰ আগতে এটা নামঘৰ আছিল সেই নামঘৰটো চাপাৰ আছিল আৰু ভাঙা চিঙা হোৱাৰ কাৰণে কিন্তু ভাঙি মাত্ৰ নতুনকৈ তৈয়াৰ কৰিছে বুজি পাইছে নাই আমাৰ তিনিখন গুৰুৱাখন আছে সেই তিনিখন গুৰুৱাখন এখন গুৰুৱাখনৰ উজনে কমলাবাৰী সত্ৰ মাজৰখন হ'ল আমাৰ দ্বিতীয় মাধৱদেৱে তৈয়াৰ কৰা ইফালৰখন হ'ল আপোনাৰ কোচবিহাৰৰ গুৰুজনাই দেহাটো কৰিছে মধুপুৰত ধান কৰাতে যিখিনি জেগাত তেওঁ মানে কৰি দিছিল সেইখিনি জেগাত এটা মন্দিৰ বান্ধি থৈ দিছে নামঘৰ বান্ধি থৈ দিছে পাছত দেখি মঠটো আছে বুজি পাইছা আৰু কি ক'ম দেখা পাইছা ঠিক আছে এইটো বিষ্ণু অৱতাৰ এইটো এই তেওঁৱে সৃষ্টি কৰা এই সৃষ্টিঘেন তেওঁৱে কৰিছে এই দশ অৱতাৰ অৱতাৰ লৈ অৱতাৰ এই ঘূৰ্ছে এই যে অৱতাৰ চব মানে এই চব অৱতাৰ মানে এই অৱতাৰ লৈ মানে ঘূৰিছে এই দশ অৱতাৰ এতিয়া আছে মৎস্যৰূপী অৱতাৰ তেওঁ প্ৰথমটো মৎস্যৰূপে তাৰ দ্বিতীয়টো হ'ল কুম্ভৰূপে হা আৰু সিটো হ'ল হেৰি আৰু আপোনাৰ তাতে লিখি আছে চব পুৰি যাওক এই চাওক দেখছে ককাই অলপ কৈ দিলে আৰু চাওক সেইটো যদি মানে ভাল লাগিছে লাইক কৰি অলপ
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক চাওক মায়ে যাতে প্ৰণামী দিব মই অলপ ফেৰ কৰি দিওঁ তাৰপিছত হেৰি কৰিব আৰু যিমনে কামনা আছে কামনা দিয়ক মনোবাঞ্ছা পূৰ্ণ হওক মেৰি কৃপা কৰক জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ জনা নকৰে সেয়া ঠেয়া কলো এতিয়া মানে আমি আমাৰ এই নেকি মাছিমাৰাটোত যাম এতিয়া মাছিমাৰাটোতে যাম তাতে ভিডিঅ'টো বনাম আৰু ব্ৰহ্মপুত্ৰখন দেখোন বলক এতিয়া যাম মাছিমাৰাটোৰ তাতে যাম তো ভিডিঅ'টো তাতে যাই লগ পাম তো লগ মানে মই জতাইছো না পুখুৰীত তামাম বান্ধাৰ একদম বান্ধাৰ মানে বান্ধাৰে হেৰি এই দুটা মানে এইফালে দিছে না এই চুক্তিতে গৈছে তামাম বান্ধাৰ এই তাতে এটা আছিল তাতে এটা আছিল এহেদি এটা গেল এই ওপৰত আছিল তামাম বান্ধাৰ মানে এতিয়া আহিছে ভয় লাগে দেখোন পতকে বাচা খেদিব মজা এতিয়া মানে এই হেৰি আমাৰ মানে ওচৰতে মানে মাছ ওচৰতে এৰি আছে এটা ব্ৰহ্মপুত্ৰৰ ওচৰতে ব্ৰহ্মপুত্ৰ চাই আৰু বিলাক এনেকে মানে বুলি যাব লাগব তাৰপিছত তাতে পাম আপুনি চাওকচোন কিমান বৰষুণত এই চাওক একদম বৰষুণত চব মানে নাশ হৈ গৈছে একদম বাতাহ বৰষুণে তামাম আছে মানে একদম বাতাহ বৰষুণ জিৰণি ঠাই এইটো চাওক মন্দিৰ সৰু এটা মন্দিৰ আৰু এইটো কি এইটো কমিটি ঘৰ কমিটি ঘৰ চাওক একদম আহি পালো ব্ৰহ্মপুত্ৰ পাৰ একদম পাৰত আহি পাইছো বিৰাট দ এই চাওক ভাঙি কি হৈ গৈছে চাওক এই গাছডাল ৰাখাৰ কাৰণে এইবাৰ বাকী কৰে আৰু কিমান পানী কি কৰি পেলাইছে চাওক এই গাছ অলপতে বাচি আছে অলপৰ কাৰণে হয়তো নিব পাৰে ৰাতি চুৰে তাৰে পৰা কিন্তু তাতে ৰাতিও থাকে সেই মাখা মানে গৰু গৰুটো এৰা দিছে নি আৰু তাহাৰ চিন্তা নাই ঘাঁহ নিবা নালাগে আমাৰ গৰু ঘাঁহ নিবা লাগিব নিবাই নোৱাৰো সেই মাখা মানে চব গৰু যিমান জুম কৰি লগাই এই চাওক মাছ মাৰিছে এই চাওক মাছ মাৰিছে মাছ চাওক মাছ মাৰিছে কি বাপৰে প্ৰকাণ্ড ডাঙৰ যাৰ নাম হৈছে ব্ৰহ্মপুত্ৰ দেখছো এইবাৰ উভতি যাওঁ একদম ঘৰত যাওঁ চাওক পৰিৱেশ তোমাৰ দে চাওক কৰিব তো আহিবলো লগ পাবি এতিয়া যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই